হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? নিশ্চয় ভাল আপোনালোকৰ। মোৰো ভালে। আমাৰ শুনে দেখিছে কেনেকৈ খেলি আছে। এইজনী আমাৰ শুন, সেইজনী আৰু মানে তাই কেলৈ যে ইয়াত খেলি আছিলে এনেকৈ গম পাইছেনে? এই মেটেকা দেখি পিনে তাই চুই আছিলে। এয়া হৈছে মেটেকা। আজি মই মেটেকা আৰু মাছ দি বনাই খাম। এই যে দেখিছে বগা বগা কোমলীয়া অংশটো, সেইটো কাটি পিনে মই কোমলীয়াখিনি বনাম বুলি ভাবিছোঁ। আগতে মই এদিন খাইছিলোঁ বেলেগৰ ঘৰত, কিন্তু নিজে বনাই নাই খোৱা আজিলৈকে। বেলেগৰ ঘৰতে খাইছোঁ, খাই বৰ ভাল লাগিলে। ভাবি দেখি ময়ো আনিলোঁ, আজি মই বনাম। আৰু শুনে চব কেনেকৈ মেটেকাখিনি চুই আছে। খাই চাইছে তাই কি বস্তু বুলি। এইজনী এয়া কেৰাহী বহাই ল'লোঁ গেছত। এতিয়া বনাওঁ বুলি ভাবিছোঁ। কোননো কি কৰিব আৰু শুনে মানে কি ক'ম আৰু, পাকঘৰত আহি তাই একদম মোৰ ওচৰতে মানে কি কৰিছে, তাই বাতি কাঁহী লৈ কাঁহী বাতি কৰিছে। এইবিলাকে আৰু তাই আদা ৰচুন অকণমান দি দিছোঁ। আদা ৰচুন দিলে মানে আদা ৰচুনৰ গোন্ধটো ভাল লাগে। এনেকৈ মাছ ভাজি লৈছোঁ। তাৰপৰা মেটেকাখিনি দি দিম এতিয়া। হ'ব দেই। শুন, এতিয়া যে মেটেকা ইমান একেৰাহীয়ে হৈছে একদম লাভ, কিন্তু যেতিয়া সিজিব এনেই অকণমান হৈ থাকিব। ইমানখিনি নহয়, মানে বহুত কমি যাব। এইটো একেবাৰে লেলি লেলি অকণমান হৈ থাকিব। আৰু যে এইখিনি দেখিছে, এয়া পদুনা হয়। পদুনা বোলো চাটনি অকণমান বনাম, কণ বিলাহী দি পিনে এই চাটনি অকণমানো বনাম। আৰু শাকখিনি উলিয়াই চাইছোঁ। এয়া দেখিছে ন, ইমান ধুনীয়াকৈ সিজিছে। পানী চানী দি একো দিব নালাগে, একদম গেছটো কমাই ৰাখিব লাগে। একেবাৰে প্ৰথমতে বনাওঁতে আপোনালোকে দেখিছিলে এক কেৰাহী হৈছে, আৰু এতিয়া গৈ গৈ অকণমান হৈ থাকিলেগৈ গৈ। এয়া সিজিছে এইখিনি, একে নমাবলৈ হ'ল আৰু। আৰু চাওকচোন, আমাৰ শুনতে টোপনি ধৰিছে বেচেৰি। চকীখনত বহি হামিয়াই আছে এইজনী। হাওম কৈছে। আৰু মোৰ ভাত শাক হৈ গ'ল। ভাত খাবলৈ বুলি বাঢ়ি লৈছোঁ। আৰু ভাত খোৱা সময়তে এজন আলহী আহিলে আৰু 3খন কাঁহী বাঢ়ি ল'লোঁ। এতিয়ালৈ ভিডিঅ'টো ইমানেই। বাই বাই।